আমি ডাউনটাউনত গৈ আছোঁ খুৰীহঁতৰ ঘৰত খুৰাহঁতৰ ঘৰত গৈ আছোঁ ঈদ খাবৰ কাৰণে তুমিও যাবা ক'লৈ যাবা এতিয়া হাঁহ দবাই খাম আজি ভিনিক বোলে বেয়া পোৱা হয় কিয় গুড মৰ্ণিং ফ্ৰম বিচনাতে আছোঁ হেল্ল' গাইজ আশা কৰোঁ খবৰ সকলোৰে ভালে মোৰ ভাল বেয়া মাজতে কাৰণ আজি হৈছে ঈদ আৰু ঈদ বুলি এবাৰ ঘৰ যাব নাপালোঁ অফিচতে থাকিলোঁ আজি আহিছোঁ ঈদ কৰিবৰ কাৰণে নানাহঁতৰ ঘৰত তাৰমানে মোৰ দেউতাৰ মামাহঁতৰ ঘৰত ঈদ বুলি এবাৰ ঘৰ যোৱা নহ'ল নিজে নগ'লোঁ বাৰু পৰিস্থিতি কেনেকুৱা জানি কৰোণা ইণ্টাৰ ডিষ্ট্ৰিক্ট বন্ধ সেইকাৰণে যাব নোৱাৰিলোঁ ঘৰৰ পৰা বাহিৰত ঈদ কৰা মনত নাই এইবাৰ প্ৰথম ঘৰৰ পৰা বাহিৰত ঈদ কৰা তেনেকৈ মনতে নাইকিয়া কেতিয়া ঘৰৰ পৰা বাহিৰত ঈদ কৰিছিলোঁ এইবাৰ প্ৰথমেই হ'ব ঘৰৰ পৰা বাহিৰত ঈদ কৰা নাই কি কৰিব কৰোণা সময় সেইকাৰণে নগ'লোঁ আৰু তেওঁ গুৱাহাটীত কেনেকুৱা লাগে ঈদ কৰি চাওঁ ইয়াতে আহিছোঁ ৰিলেটিভৰ ঘৰত ভাইটিও আছে ভাইটিও ৰাখিলে কাজিন ভাইটিজনে আজি ঈদ স্পেচিয়েল ব্লগ এটা বনাম ইহঁতৰ ঘৰত কি দবাওঁ কি আছে স্পেচিয়েল ঈদৰ সেইকাৰণে এবাৰ ইয়াতে ঈদ কৰোঁ এতিয়া হাঁচি মাৰি আছে কাজিন ব্ৰাদাৰ হাঁচিয়াই তত নাই গা বিচনাৰ পৰা উঠোঁ ঈদৰ নামাজ পঢ়াই নাই ঈদৰ নামাজ পঢ়ি কেনে এতিয়া গা পা ধুই লওঁ ঈদৰ নামাজ পঢ়ি কেনে পাই আছোঁ আকৌ চৰ্দি লাগি গ'ল নেকি কৰোঁ না ঈদৰ নামাজ পঢ়ি কেনে লগ পাই আছোঁ ঈদ মুবাৰক একচুৱেলি আমি মছজিদত নামাজ পঢ়িবলৈ যোৱা নাই ওচৰৰে মানুহৰ ঘৰত তাতে নামাজ পঢ়িম কেইজনৰ মানুহ লগ হৈ মছজিদততো খেলাও নাই মছজিদত নামাজ পঢ়িব নোৱাৰে আমি ৰিলেটিভৰ মানুহৰ ঘৰ আছে তাতে আমি 3-4জনে মানে মিলাই কিনে পঢ়িম গৈ আছোঁ আমি এতিয়া নামাজ পঢ়িবৰ কাৰণে চব খালী হেঙেৰাবাৰী ঈদৰ দিনা হেঙেৰাবাৰী খালী দেখিছে এইবিলাক চিনি পাওঁ ইয়াতে পঢ়িম আমি নামাজ এইখন ঘৰতে পঢ়িম আমি নামাজ এইজন মোৰ ভিনী হয় এইজনটো ভাইটি চিনি পাইছে ইয়াতে পঢ়িম মছজিদত এলাও নাই মছজিদত যোৱা নাই বাৰু আমি ঘৰতে পঢ়িম ছেফলি পঢ়িম মানে কৰোণা ভয় ন সেইকাৰণে আমি ছেফলি ঘৰতে পঢ়িম নামাজ ঈদৰ নামাজ এইজন নানা হয় মোৰ মাস্ক অনা নাছিল সেইকাৰণে ইয়াতে এতিয়া বিচনা চাদৰ পাহি ল'ম ঈদৰ নামাজ পঢ়ি আহিলোঁ বৰ্তমান আমি এতিয়া ঘৰলৈ গৈ আছোঁ দুধ লৈ লৈছোঁ দুধ আমি মাত্ৰ 6জন মানুহে নামাজ পঢ়িছোঁ মছজিদত যোৱা নাই ঘৰতে ছেফলি 6জন মানুহে নামাজ পঢ়িছোঁ কৰোণা সময় সেইকাৰণে ইয়াত গৰম গৰম কেক বনাইছে ৰাতিপুৱা সময়ত কিনিব নোৱাৰিলোঁ জানানে এখন চাই চাওঁ মজা বনাইছিল আৰু এইটো হ'ল ফুলখা ইয়া পিঠা নাৰিকলৰ আৰু এইটো নিমকি আৰু পিঠা বনাই আছে ঘিলা পিঠা বনাই আছে এতিয়া খাম এয়া হৈ গৈছে আমাৰ এই নিখিলে কি বনাই আছে মুৰ্গী হাঁহ দবাই খাম আজি কোৱা ঈদ মুবাৰক ফটো মাৰিছোঁ কোৱা কৈ দিয়া বোলে ঈদ মুবাৰক আমি এতিয়া ফুৰিবলৈ যাম ন ক'ত যাম তাহিহঁতৰ ঘৰত যাম ন ফুৰিবলৈ ঈদত মানে ফুৰিবাই তুমি ন এইযোৰ ঈদত লৈছিলা হে কোনে দিছিল কপাই দিছিল আৰু কাপোৰত নে এযোৰে লৈছে নে দুযোৰ লৈছা দুযোৰ লৈছা
বাপ মোক এযোৰ দিবা হে তোমাৰ কাপোৰযোৰ মই কেনেকৈ পিন্ধিম সেই হাই কৈ দিয়া হাই হাই আমি এতিয়া গৈ আছোঁ গোটেইবিলাক ঈদ খাবৰ কাৰণে ক'ত যাম এতিয়া খুৰীহঁতৰ ঘৰ ডাউন টাউন আমি ডাউন টাউনত গৈ আছোঁ খুৰীহঁতৰ ঘৰত খুৰাহঁতৰ ঘৰত গৈ আছোঁ ঈদ খাবৰ কাৰণে তুমিও যাবা ক'লৈ যাবা এতিয়া হে কিয় ঈদ খাবলৈ যাবা ব'লা ঈদ খাবলৈ যাম ন আমি গোটেইবিলাক ঈদ খাব গৈ আছোঁ বোলক মাইনা বহা। এই তাইক মাজত বহাই লওঁ ঈদ খাব গৈ আছোঁ পাই গ'লোহি ডাউন টাউন সিহঁতক নমাই দে ঠাণ্ডা ন ক'ব ক'লে কেনেকুৱা লাগিছে মিঠা নে ভাল হৈছে খা তই তই নাই খোজা নাখাওঁ তই কিয় খোৱা নাই মই খাওঁ এটা খাওক নাখাওক মই খাই থাকোঁ আমি এতিয়া খানা খাব লৈছোঁ গোটেইবিলাকে গোটেইকেইটা একেলগে বহি খাওঁ ঈদ বুলি ৰিয়ান খোৱা 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 অঁ না ভাত খাইছা হা খোৱা তুমি একো লোৱাই দেখোন মাংস লোৱাই নাই লোৱা এয়া আমাৰ চিকেন এয়া হাঁহ এয়া মোৰ এয়া চিকেন হাঁহ বঢ়িয়া হৈছে দেই হাঁহ মাংস লওঁ পুৰা আৰু হাঁহ মাংস বেষ্ট অঁ তাৰপিছত ভাত খাই আছা তুমি মাংস লোৱা নাই যে ক'ত মাংস নাই দেখোন তোমাৰ বা ইমান তুমি বোলে ভিনিক বোলে বেয়া পোৱা হয় কিয় হে নিশ্চয় এনেকে ঈদ বুলি বহুত কেৰকে খালোঁ পেট ফুল আৰু পেটত একো নাযায় বৰ্তমান এইটো আছিল এটা ঈদৰ সৰু স্পেচিয়েল ব্লগ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব যদি ভাল লাগে লাইক এটা কৰি দিব আৰু চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে আজিলৈ বাই বাই আকৌ নতুন ভিডিঅ'ত লগ পাম ঈদ মুবাৰক বাই আমাৰ মই য'ত আছোঁ এইটো ৱাটাৰ হয় অৰ্ডাৰ